Good morning, guys. Welcome back to my YouTube channel Rahul B Plus One. তো আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি কাতি বিহু আছে। কাতি বিহুৰ তো কি আয়োজন কৰা যায় আৰু অলপমান মোৰ কাম আছে। কাতি বিহুৰ উপলক্ষে কিবা এটা কাম আছে। কামখিনি কালিৰে আছিল বাৰু, কালি কৰা নহ'ল। কালি গমে পাই আগৰ ভিডিঅ'টো যদি চাইছে গমে পাই মই পিকনিক খাবলৈ গৈছোঁ খেলাৰ। তো এতিয়া বাৰু আমি চাহ খাই আছোঁ। সেয়া কৰি ভাজি কেনে itu চাহৰ লগত গাখীৰ চাহৰ লগত মজা টান টানান। আজি আমাৰ কাতি বিহুৰ এইবিলাক চাব পাৰিছে। আমাৰ ৰেডি হৈ গ'ল। তো কাতি বিহুৰ এইবিলাক থুই মানে ৰ'দত দিয়া হৈছে। ৰ'দ অহা নাই বাৰু, ইয়াত ৰ'দ আহিব, অলপমান শুকালে ভাল হ'ব, তেলখিনি ভালকৈ থাকিব। তো মজা হৈছে, মজাকৈ বেছি নাই। ইয়াত 4টা বাস্কল আছিল, 4টাত এইখিনি হৈছে। তো আমাৰ বেছি নালাগে, আমাৰ ধান খেতি নাইতো। তো হ'ব বাৰু, আমাৰ এইখিনি মন্দিৰ আছে, মন্দিৰত দিব লাগিব। তাৰপিছত তো এইখিনি আজি ফিৰ মোৰ কামো আছে। এইবিলাক চাওক কি ওলাইছোঁ। এই বিহুৰ দিনা কাম আছে। এই তিল ইফালে বেৰা দিব লাগিব। এইখন বান্ধি থৈছোঁ কালি বাঁহ অলপমান বান্ধি কালি পিকনিক খাবলৈ গৈছোঁ। তো সেইকাৰণে কালি নহ'ল আৰু এইকেইখন দিন এইখিনিতে বান্ধি দিব লাগিব। তো অলপমান কাম কৰোঁ। তো চাই থাকক আপোনালোকে ভিডিঅ'টো লাষ্টলৈ, মজা লাগিব। যি তামোল খাব মন কৰি আছে পূৰা একদম, মানে চাহ খালোঁ, মুখখন মিঠা হৈ আছে। তো গতিকে তামোল মাটিত পুতি থোৱা আছে, পকা তামোল পুতি থোৱা আছে। কি হৈ আছে মাটিৰ তলত ইয়াতে আছে, আপোনালোকে চাই থাকক। মই খান্দিম বাৰু, খান্দি ইয়াতে আছে, ইয়াতে এই ওলাইছে। বেছি দূৰত নাই, ওচৰতে আছে। ওচৰত পাম আৰু, বেছি নাই। নাইচোন, ক'ত আছে? পোৱাই নাইচোন। হৰি, ওচৰত আছে। এইটো পাইছোঁ, বস্তাটো পাইছোঁ তামোলৰ। গাঁত খান্দি চাওক। তো পূৰা গোটেই নোলাওঁ বাৰু, অলপখিনি ওলাম। কেইটামান খাবৰ কাৰণে, খাব মন গৈছে। তো আমি বেছি নাখাওঁ, তো অলপমান কেইটামান ওলাম। এই যে চাওক, আপোনালোকে দেখা পাইছে কেনেকুৱা হৈ আছে। পূৰা মজি গৈছে, পকি গৈছে, মানে মজা হৈ আছে। তো এয়া চাওক, হ'ব। এই চাওক, মজা হৈ আছে না। হাত চাত একদম অৱস্থা নাই, হ'ব নেকি? তামোল মজা লাগিব খাই, মজা টেষ্টি। অলপমান পাণৰ লগত খালে ওলা হ'ল। এই দেখাব পাৰে, এইবোৰ চাওক। এইখিনি হ'ল, এইখিনি ওলালোঁ আৰু বাকী ইয়াতে আছে। আৰু পুতি থ'ম, তো বহুত দিনলৈকে থাকিব। তো মাটিত দি কিনে ইয়াতে এনেকৈ থৈ দিছোঁ। আকৌ পুতি থলোঁ এইবিলাক। তো এইখিনি বেৰ দোৱা হৈ গ'ল বাৰু, টিনৰ এইখিনি কমপ্লিট হৈ গ'ল। বাকী এইখিনি আছে, এইখিনি পূৰা দিব লাগিব। তো টিন নাই বাৰু, টিন কিনি আনিব লাগিব। এইখিনি আছে। বাকী এইখিনি বাৰু আগৰে দিয়া আছিল এইখিনি। তো এতিয়া আজি এইখন দিলোঁ, তাৰপিছত এইখিনি পিছত দিম, কালি পৰহি লাগাত দিম। তো আজিৰ কাৰণে কাম সম্পূৰ্ণ হৈ গ'ল বাৰু। তো গা পা ধুই ল'লোঁ, এতিয়া ফ্ৰেছ হ'লোঁ। তো চোলা পিন্ধা নাই, গেঞ্জি পিন্ধি আছোঁ বাৰু। এতিয়া দুপৰীয়াৰ খানাটো খাই লওঁ। তো দুপৰীয়াৰ খানাত আছে আমাৰ এই দালি, তাৰপিছত বিলাহীৰ চালাড, তাৰপিছত আলু ভাজি আছে, এইখিনি আৰু নাই, আৰু বেছি একো নাই। তো ভাতখিনি খাওঁ, ভাতখিনি খোৱাৰ পিছত তো ভাত চাত খাই কেনে বজাৰলৈ যাবলৈ ওলালোঁ। খোজকাঢ়ি যাই আছোঁ আৰু, টমটম গাড়ীত নাযাওঁ। তো
ওচৰতে বজাৰখন বেছি দূৰ নহয়। আজি বুধবাৰ সাপ্তাহিক বজাৰ হয়। তো যাই আছোঁ বজাৰলৈ, তো চাই থাকক। মনা লৈছোঁ, মনাখন লাগিবই বজাৰত গ'লে। মনা মেইন, বজাৰত গ'লে মনা মেইন। বজাৰৰ পৰা আহিলোঁ, আলু লৈ আহিলোঁ বাৰু। আলু মোটামুটি 5 কিলো লৈ আহিলোঁ। তাৰপিছত বিলাহী, তাৰপিছত মূলাৰ পাত লৈ আহিলোঁ। মূলাৰ পাত ভাজি খাব লাগিব, মূলাৰ পাত। তাৰপিছত পটল, পাণ আনিছোঁ। এই কাতি বিহু গমেই পাই আপোনালোকে, তো চাই থাক। তো এইটো আমাৰ ঠাকুৰ ঘৰ বাৰু। ইয়াতে দিছে, তাৰপিছত এইফালে আছিল, এইফালে ইয়াতে দিছে। এইবিলাক ৰেডি কৰি আছে, দি আছে। ইয়াৰ পৰা জ্বলাই দি আছে। তো নাৰিকলৰ গছৰ ওচৰত এটা দিছে, তাৰপিছত এইবিলাক দিছে জ্বলাই। তো পূজা চূজা কৰা হৈ গ'ল বাৰু। কেনেকুৱা পালে ভিডিঅ'টোত? তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আকৌ আহি আছোঁ কাইলৈ অন্য এটা ভিডিঅ'লৈ। তো আজিলৈ বাই বাই, টাটা।